Hello guys, welcome back to my another mini vlog. Hidina enke sare presentation loisil amar. Presentation babe sare 4টা group banai dise amar. Etia first group presentation di ase. Ami pise asu second groupot. Bhabisilo aji presentation nohobo, kintu nai homoy mille babe sare amar presentation loi lole. Jihetu amar 9:30 te presentation asil aru sare class 9:30 to 10:30 asil. Hei babe sare matro dutai group presentation lobo paile aji. এফালে আকৌ ইহত কেজনী গ্ৰুপটোৱে নিজৰ মেজৰ প্ৰজেক্টৰ দৰকাৰ হোৱা কিছুমান বস্তু অৰ্ডাৰ দিছিল তাৰে কথা মোৰ লগত এটা ডিসকাস কৰি আছে অলপ হিহতি পিছে আজি আৰু ক্লাস নাই আমাৰ ক্লাস নাথাকিও আমাৰ একো লাভ নাই কাৰণ আমি মেজৰ প্ৰজেক্টৰ কাৰণে ৰব লাগিব ছাৰৰ ওচৰত যোৱাৰ আগে আগে ভাবিলো আমি পেট পূজাটো কৰি লওঁ সেইবাবে আমি আহিলো ডুৱেট কেফেটেৰিয়াত মই আৰু ৰিশাই আলু পৰঠা অৰ্ডাৰ দিলো অঞ্জিতাই আকৌ চাওমিন খালে এটা বাজিছেহে এতিয়া প্ৰজেক্টৰ কাম কৰোতে কৰোতে আমাৰ চাগে আজি সন্ধিয়াই হ'বগে বাৰু খাইব এতিয়া আমি টিপ টপ এতিয়া লগো আমি প্ৰজেক্টৰ কামত মই যি কৈছিলো তাকে হল প্ৰজেক্টৰ কাম কৰোতে কৰোতে আমাৰ 5টাই বাজি গল হোষ্টেল আহি পাই আমাৰ যিটোহে ভোক লাগিছিল সেইবাবে ৰিশা আৰু মই ভাবিলো আজি পিজ্জা অৰ্ডাৰ দি খাওঁ আমি যিহেতু খোৱা মানুহ এটা পিজ্জাটো নহয় সেয়েহে আমি 3টাকৈ পিজ্জা অৰ্ডাৰ দিছিলো পিজ্জা খোৱাৰ লগতে ৰিশাই আকৌ কিবা আৰু এটা বস্তু অৰ্ডাৰ দিছিলে বস্তুটোৰ নাম মই পাহৰি গলো বাৰু কিন্তু একদম দেখাত পেটিছৰ নিচিনা বাৰু ইয়াৰ নামটো জানে যদি আপোনালোকে কমেন্ট কৰি জনাবচোন গাইস ৰিশাৰ বোলে ৰুমত হেনো খোৱা বস্তুৰ অভাৱ হৈছে সেয়েহে তাই মোক লগ ধৰিলে ওচৰৰ খুৰা দোকানত বজাৰ কৰিব যাবলে 4 বছৰত আমি যিমান বাৰ সেই দোকানখনলৈ আহিছো কিমান পইচা গৈছে আমাৰ ঠিকেই নাই 100 টকাৰ তলত আমাৰ বস্তুৱে কিনা নহয় এজ ইউজুৱেল ৰিশাৰ বিল আজিও 100ৰ ওপৰত হৈছে পিছে মোৰ বিশেষ আজি কিনিবলগীয়া নাই বাৰু হোষ্টেলৰ ইনটাইম হ'বলৈ যিহেতু টাইম আছে সেয়েহে ভাবিলো দুজনী অলপ ৱাকে কৰো ইউনিভাৰ্চিটিত আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো পুনৰ লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই